মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল নহয় মাঘৰ বিহু আহি আছে আৰু কেইদিনমান পিছতে ভোজ খোৱা মেজি জ্বলোৱা তাৰ পিছত মাঘৰ বিহু আহি আছে হেল্ল' মোৰ মৰমৰ বন্ধু বান্ধৱীসকল কেনে আছে সকলো ভালে আছেনে মোৰ ভালে আজি তেনে পিঠা খুন্দিবলৈ ওলাইছোঁ পিঠা খুন্দাৰ ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ তিল পিঠা ঢেঁকীত খুন্দিবলৈ ওলাইছোঁ আৰু মানে লগতে পুৰিও দেখাম তাৰপিছত খুন্দি কেনেকৈ খুন্দে সেয়াও আৰু লৈ আহিছোঁ ভিডিঅ'টো তেনেহ'লে ভিডিঅ'টো শিকিবলৈ চাব তাৰপিছত হৈছে মোৰ আকৌ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম সেয়া আৰু অন্য ভিডিঅ' দেখিছে দীপিকাৰ লগত ওলাইছোঁ মানে দুইজনী একেলগতে খুন্দিম বুলি ওলাইছোঁ আৰু একেলগতে কৰিম মাঘৰ বিহু পিঠা তিল পিঠা তাৰপিছত মানে কি বৰ পাকৈত নহয় মানে হেৰি পিঠা খুন্দাত তাৰপিছত মানে কি জাষ্ট মানে লগে ভাগে কৰিলে কি কাম সিদ্ধি নহয় কওকচোন সকলো কামেই সিদ্ধি হয় লগে ভাগে কৰি চাওঁ কৈচোন তাই বৰ ভালকৈ নাজানে ময়ো নাজানো নজনাকৈ জানো হয়নে নাজানো হয় চাওঁচোন কি হয় তাৰপিছত মানে কি ঢেঁকী ঘৰত নাই সেইকাৰণে এতিয়া লগৰজনী ঘৰত ওলাইছোঁ লগৰজনী ঘৰত মানে কি ঢেঁকী আছে ঢেঁকীটো আৰু প্ৰায়ভাগ মানে লুপ্ত হ'বই ধৰিছে ঢেঁকীত মানুহে মিক্সি গ্ৰাইণ্ডাৰ আৰু কি মেচিনত চব কৰিব ধৰিছে বেছি লগৰজনী ঘৰত আছে আজি ঢেঁকী দিয়া পিঠা নিজে বনাই সকলো মানে পৰিয়ালক খুৱাম বুলি চেষ্টাটো চলাইছোঁ আৰু তেনেহ'লে ভিডিঅ'টো মোৰ লগত আগলৈ চাই থাককচোন কি হয় লগৰজনী ঘৰত আহি পালোহি এয়া হৈছে ঢেঁকী দীপিকাই চফা কৰি আছে তাৰপিছত এয়া হৈছে বৰা চাউল এতিয়া আৰু লাগি যাওঁ আৰু ন চালনীখন দিয়া এইখিনি হৈছে আমাৰ পিঠা বৰা পিঠা দেখিছে সেয়া আৰু খুন্দি মেলি গধূলি হোৱাৰ পিছত আৰু মাইকী মানুহৰ কাম জানে আৰু ভাত পানী শাক মানে সকলো বনাই মেলি আজৰি কৰি এতিয়া মানে জুইৰ ওচৰত বহিছোঁ পিঠা বনাবলৈ তাৰপিছত সেয়া আৰু পিঠা বনাই শেষলৈ দেখুৱাম কেনেকুৱা হৈছে পিঠাখিনি বেছি ভাল নহ'ব আৰু বৰ মানে কি এক্সপাৰ্টো নহয় জাষ্ট মানে চেষ্টা কৰিছোঁ আজি কেইবাবছৰৰ মূৰত মানে বনাবলৈ সেয়েহে আৰু এয়া হৈছে তিল গুড় খুন্দি লৈছোঁ এইকেইটা বেয়া হ'ল এয়া তেনেহ'লে এতিয়া বনাই লওঁ তাৰপিছত শেষত দেখুৱাম আপোনালোকক কেনেকুৱা হৈছে পিঠা পনা বনাই মানে ভিডিঅ'টো শেষ নকৰিলোঁ এতিয়া ৰাতিপুৱা ভিডিঅ'টো শেষ কৰোঁ বুলি ভাবিছোঁ পিঠাকেইটা আপোনালোকক দেখুৱাই দিওঁ কেনেকুৱা হৈছে এয়া চাওক ভালেই হৈছে আৰু হয় নাই এয়া বৰ ভাল নহ'ল মানে পিঠাখিনি তিওৱাটো অলপ গণ্ডগোল হ'ল এয়া দেখিছে তেও আৰু হৈছে আৰু ক'ব লাগিব তাৰপিছত এইখিনি হৈছে বেয়া হ'ল দেখিছে বেয়া হ'লেও মানে খাব পাৰি আৰু ঘৰ চাহৰ লগত একো নাই এইবাৰতো ইমানখিনি চেষ্টা কৰিলোঁ নেক্সট ইয়াৰ আকৌ ভালকৈ চেষ্টা কৰিম আপোনালোকক আকৌ দেখুৱাই থাকিম তাৰপিছত ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে লাইক এটি কৰি দিব তাৰপিছত চেনেলটো যিহেতু নেকি নতুন হয় ছাবস্ক্ৰাইবো কৰি দিব তেনেলৈ মাঘৰ বিহু শুভেচ্ছা থাকিল আগতীয়াকৈ আপোনালোকলৈ